হাই হেল্ল' নমস্কাৰ মই ৰঞ্জনে আপোনালোকক পুনৰ এটা নতুন ভিডিঅ' লৈ বহুত স্বাগতম জনাইছোঁ আৰু আই হোপ আপোনালোকৰ বহুতেই ভাল মোৰ বহুত ভাল কাৰণ গম পাইছে আজি চাব পাৰে ইমান ধুনীয়া কেকবোৰ কাটি থৈছে ইমান ধুনীয়া কেকবোৰ বনাই থৈছে পুৰা হেপ্পী নিউ ইয়েৰ নতুন বছৰ আদৰণিৰ বাবে কেক মানে ইয়াতে অকণ বহুত আছে আপোনালোক দেখিছে এইটো চাব ইয়াৰ পৰা আমি কেক এটা মানে অৰ্ডাৰ ইয়াৰ পৰা এটা কেক লৈছোঁ অলৰেডি লোৱা হ'ল তো ইয়াৰ পৰা মানে পইচা এইটো হ'ল নেকি এটা হৈ যাব ন বেছি লেটা হ'ব এটাই হ'ব লৈ ল যাম আনিম আৰু ইয়াৰ পৰা এইটো লৈ লৈছোঁ আৰু বহুত বজাৰ কৰিবলৈ আছে সেইটো কৰিম দে দেখাই যাম গাহৰি মাংসখিনি দেখালে গাহৰি মাংস কিনি এইটো দেখাম ৰুমতে দেখামগৈ ৰ ফাইনেলি মই ৰুমত পাই গৈছোঁহি বজাৰ গৈছিলোঁ বজাৰৰ পৰা ফাইনেলি পাই আলোহি আৰু ইয়াত এতিয়া ৰুমত কি ডেক'ৰেশ্যন চলি আছে কেনেকুৱা ধৰণৰ কি চলি আছে আমাৰ মানে যা যোগাৰটো কেনেকুৱা ধৰণৰ কৰি আছে লগৰবোৰ মই সেইখিনি দেখাম এতিয়া মানে কি কৰি আছে কোন মোৰ লগৰ কেইবাজনো আছে এতিয়া বৰ্তমান আমি লগত আছোঁ 7 জন আছোঁ তো দেখাই আছোঁ এইফালে এয়া মোৰ লগৰকেইটা পুৰা কাৰিকৰত ব্যস্ত হৈ আছে এইফালে দেখিছে বহুত ফূৰ্তি মানে আলু পিঁয়াজ লচুন আদা এইবোৰ মানে গুচাই আছে আৰু মছলা পাতিবোৰ চব ৰেডি কৰি আছে নিজৰ ভাগে নিজে তো অলপ পাছত দেখিব ইহঁতে এতিয়া ঠাণ্ডা হৈ আছে একচুৱেলি চাৰ্জ হোৱা নাই পুৰা চাৰ্জ হ'বলৈ আছে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকুৱা ধৰণৰ কি কৰিম কেনেকৈ এনজয় কৰিম বহুতখিনি দেখাই যাম ইয়াত গাঁৱতো তেনেকৈ বহুত এনজয় কৰোঁ তো গতিকে ইয়াত দেখাম এইফালে কিটচেনত সোমাই গৈছোঁ এতিয়া কিটচেনত চাব আমাৰ কোনে কি বনাইছে এইফালেতো এইটো ভাল বস্তুকেইটাই উলিয়াই আছে আৰু এইটোৱে চিন্তা কৰি আছে বজাৰত একচুৱেলি মাংস লোৱাটো ভিৰ বহুত আছিলে তো সেইটো কাৰণে এইটো আমাৰ ইয়াতো পাইছোঁ ইয়াত চাওক বেংগলোৰ চহৰটো ভালদৰে কিন্তু আমাৰ তাৰ দৰে ইমান তাজা একচুৱেলি এইটো নহ'ব চাগে কিন্তু তথাপিতো মানে গাহৰি টেষ্টটো লোৱাটোৱে বেলেগ ইণ্টাৰেষ্টটো এইটো গাহৰি মাংসটো দেখিছে ইমান ধুনীয়াকৈ পূৰা পিচিং কৰি লৈ আহিছোঁ এইটো বেছি অনা নাই আচলতে এইটো 2 কেজি এটাই আছে তো 2 কেজি ব্ৰইলাৰ আৰু কেজি আনিব আছে না ব্ৰইলাৰ আছে আৰু ব্ৰইলাৰটো আনিবলৈ আছে ব্ৰইলাৰ আনিব তাৰপাছতে আৰু এটা বস্তু আনিছোঁ কাৰণ কেলৈ গাহৰিটো একচুৱেলি মোৰ এটা প্ৰব্লেমৰ কাৰণে মই গাহৰিটো নাখাওঁ গতিকে লগৰকেইটাই মোৰ কাৰণে ছাগলী অলপ আনি দিছে ছাগলী মাংস তো ছাগলী মাংসটো ক'ত থলা চাওঁ ছাগলী মাংসটো যাম তো ইফালে এইফালে চাব এইটো এই ছাগলী মাংস দেখিবলৈ কম দেখিছে এইটো বহুত কম কিন্তু 700 টকা কেজি ইয়াত তো এইটো 200 টকা আনিছোঁ ইমানটো হৈছে আৰু তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কাৰণ বহুত ভাল এটা দৃশ্য দেখিবলৈ পাব আপোনালোকে কেনেকুৱা ধৰণে এনজয় কৰিছোঁ আপোনালোকে দেখিছে অলৰেডি কেক ল'বলৈ গৈছিলোঁ কেক বজাৰৰ পৰা কেক লৈ আহিলোঁ তো কেক কাটিম 12টা বজাত সকলোকে শুভেচ্ছাৰ লগতে আৰু 12 বজাত আমি সকলোৰে বাবে এটা নতুন বছৰৰ কাৰণে আন্তৰিক শুভেচ্ছা যাচিৰ লগতে উইচ কৰিবলৈ চেষ্টা কৰিম ভালদৰে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বহুত আছে বহুত ধৰণৰ আৰু মেইন ভাল লগা দৃশ্যবোৰ এতিয়া আহিবহে এয়া শুৰু হৈছে ষ্টাৰ্ট তো আপোনালোকে চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভিডিঅ' বনাইছ হয় যদি হোৱাটছআপত ঢালিবলৈ আছে তোৰ লগতো আমাৰ দাদাটোৰ নম্বৰখিনি আছে ন এইখিনি হাত কৰিবি দেই নহ'লে মোক বেংকৰ পৰা মাতি কৃষ্ণ সকলোৱে হ'ব তোমাৰ মাইকী পোৱাটাই হ'ব ল'ৰা ছোৱালী ধাৰ বাকী কৃষ্ণ এপেক মাৰি দিব পেলাই আকৌ
চেকেণ্ড হৈ গ'লা কেনেকুৱা চেকেণ্ড হৈ আছে ক'ত চেকেণ্ড হৈ আৰু ভাবলে মই জুবিন দা ফোন মাৰিছোঁ দেই গাড়ী মাহত দুজন আনো খালা ভাল নানো আমি গাড়ী মাংস খাব নোৱাৰোগে হাই ফাইনেলি নতুন বছৰ আদৰিবলৈ সময় হৈ গৈছে অলৰেডি আহি পৰিছে তো আমি 2022 বৰ্ষটোক বিদায় দিব লাগিব আৰু আমি নতুন বছৰ 2023 বৰ্ষটোক আদৰিব লাগিব যাতে সকলোৰ বাবে সুখময় হওক দিনবোৰ সুখেৰে যাওক বেয়া দিনবোৰ আঁতৰি ভাল দিনবোৰ আঁকোৱালি লওক ভাল দিনবোৰ আহক সকলোৰে তাৰে কামনাৰে আজি আমি নতুন এতিয়া বৰ্তমান আছে আপোনাৰ 11টা এইফালে দেখিছে 58 হৈছে তো 58 হৈছে 2 মিনিট বাকি আছে তো 2 মিনিটৰ অলৰেডি আমি তো এইফালে কেকটো কাটিম এইফালে লগৰকেইটাই এইফালে ৰৈ আছে পুৰা কেক কাটি ৰেডি কৰি হ'লে মানে কেকটো উলিয়াই ৰেডি কৰি থৈছে এইফালে লগৰবোৰ গোটেইবোৰ মানে অলৰেডি মাতাল হৈ আছে বুলি ক'লে মাতাল তো বহুত তো ফূৰ্তি কৰিলে একচুৱেলি সেইটো অলপ আপোনালোকে গম পাইছে তো এয়া সময়টো আহি পাইছে বেছি সময় নাই সকলোৱে একেলগতে হেপী নিউ ইয়েৰ বুলি ক'লে ভাল লাগিব so এয়া starting of just 1 2 3 ৰেডি হৈ আছে এফালে কেকটো হেৰিটো এফালে জ্বলাই দিয়া হেৰিটো কেন্ডেলটো জ্বলাই দিয়া এফালে কেন্ডেলটো জ্বলাই আছে কেন্ডেলটো জ্বলাই দিব পাৰিবা কেন্ডেলটো জ্বলাই দিব পাৰিবা জ্বলাই দিয়া লাইন হৈ আছে অলৰেডি এইফালে দেখি আছে এইফালে কিমান 59 হৈছে জাস্ট ফাষ্ট জ্বলোৱা এইফালে নতুন বছৰক আদৰিছো দিনবোৰ ভালদৰে গ'ল এইফালে সো জাস্ট বেছি টাইম নাই মাত্ৰ সেকেন্ড হ্যাপি নিউ ইয়াৰ ওয়াও সকলোৱে শুভেচ্ছা থাকিল নতুন বছৰ ওয়াও নাইস এই কেকটো কিয় কৰিলা কেকটো মাৰিব নালাগে হৈ গ'ল কেকটো বেছি নেমাৰিবা তো ভিডিঅ'টো চাই থাকিবা বেছি চাই থাকিব নালাগে বছ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাৰণ সকলোৰে ব্যস্ততা থাকে তো এতিয়া আমি কেকটোৰ ইউজ কৰা চবৰ কেকটো হেৰি কৰা আকৌ চবে খোৱা অলপ তো এইফালে আমাৰ বাৰ্থডে আছিলে তো এইটো কথা ক'বলৈ পাহৰি গ'লো একচুৱেলি আমাৰ এইটো লগৰ এটা আছিলে আজি বাৰ্থডে আছিলে তো ইয়াতে একেবাৰে কৰি দিছোঁ তো এইফালে তো নাইস এইফালে মোক কোনে খুৱাব এতিয়া হেপী বাৰ্থডে লগতে নতুন বছৰ শুভেচ্ছা থাকিল চবে একেলগতে কোৱা চবে একেলগতে কোৱা হেপী নিউ ইয়েৰ সকলো অসমবাসীৰ লগতে ভাৰতৰ সকলো ৰাজ্যলৈ নতুন বছৰ আৰ্থিক বহুত শুভেচ্ছা যাচিছো এয়া হেপী নিউ ইয়েৰ এক মিনিট গোটেই বেয়া নকৰিবা মই হাই সকলোৱে শুভেচ্ছা থাকিল নতুন বছৰ হেপী নিউ ইয়েৰ পুনৰ এটা নতুন ভিডিঅ' লগ কৰাৰ কাৰণে আজিলৈ ৰঞ্জন দা কি হ'ল ডেমেজ হে ৰঞ্জন দাদা ডেমেজ নি হে মালিকে প্ৰশ্ন খাম নে হিৰো খাম আছে হয় ন কালি কিন্তু অকলে কি নেমাৰি